মৃদুল ভূঞা অসমৰ সাংস্কৃতিক জগতৰ এজন জনপ্ৰিয় অভিনেতা আৰু পৰিচালক। অসমৰ সাংস্কৃতিক জগতত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰত যি কেইগৰাকী অভিনেতাৰ নাম শ্ৰদ্ধাৰে লোৱা হয়, তেওঁলোকৰ ভিতৰত মৃদুল ভূঞা অন্যতম। তেওঁৰ বলিষ্ঠ অভিনয় আৰু আৱেগিক প্ৰকাশ ভংগীৰ বাবে তেওঁক দৰ্শকে ট্ৰেজেডি কিং বুলি সম্বোধন কৰে। তেওঁৰ জন্ম 1969 চনৰ 15 মাৰ্চ তাৰিখে উত্তৰ লখিমপুৰৰ লেটেকু পুখুৰীত হৈছিল। তেওঁৰ পিতৃ প্ৰফুল্ল ভূঞা আৰু মাতৃ কুঞ্জলতা ভূঞা। বৰ্তমান তেওঁ গুৱাহাটীৰ গড়চুকত বসবাস কৰে। তেওঁৰ পৰিয়ালত পত্নীৰ লগতে এগৰাকী ভগ্নী আৰু দুজন ভায়েক আছে। শেহতীয়াকৈ 2025 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ মাতৃৰ বিয়োগ ঘটে। মৃদুল ভূঞাই তেওঁৰ প্ৰাথমিক শিক্ষা গাঁৱতে থকা প্ৰাথমিক বিদ্যালয় আৰু স্কুলীয়া শিক্ষা খেৰাজখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছিল। তেওঁ মাধৱদেৱ মহাবিদ্যালয় আৰু বিপুৰীয়া মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ গুৱাহাটীলৈ আহিছিল আৰু ইয়াতেই তেওঁ নাট্য চৰ্চাৰ বাবে অনুকূল পৰিৱেশ লাভ কৰিছিল। মৃদুল ভূঞাই 1993 চনত হেঙুল থিয়েটাৰৰ জৰিয়তে তেওঁৰ অভিনয় যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ আলফাৰ সৈতেও জড়িত আছিল। 1999 চনত বুকুৰ মাজত জ্বলে বোলছবিৰ নিহাৰ শইকীয়া চৰিত্ৰৰ জৰিয়তে তেওঁ অভিনেতা হিচাপে ছবি জগতত আত্মপ্ৰকাশ কৰে। লংকাকাণ্ড ছবিত কৰা সাৱলীল অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ একশ্যন হিৰোৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। অভিনেতাৰ উপৰিও তেওঁ এগৰাকী সফল পৰিচালক। 2012-14 চনত অতি জনপ্ৰিয় ধাৰাবাহিক ভাড়াঘৰৰ পৰিচালক হিচাপে তেওঁ কাম কৰিছিল। কহিনুৰ থিয়েটাৰৰ বাহিৰে অসমৰ প্ৰায় সকলো শীৰ্ষস্থানীয় ভ্ৰাম্যমাণ থিয়েটাৰ যেনে ভাগ্যদেৱী, বৰদৈচিলা, শংকৰদেৱ, বৃন্দাবন, আবাহন, ইতিহাস আৰু ৰাজতিলক আদিত তেওঁ অভিনয় কৰিছে। তেওঁৰ অভিনীত উল্লেখযোগ্য নাটকসমূহৰ ভিতৰত মাতাল ভোৰ, শ্মশান যাত্ৰা, মায়া মাথো মায়া আদি অন্যতম। বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ আধাৰত নিৰ্মিত শৈশৱতে ধেমালি আৰু ভুল নুবুজিবা ভূপেন দা নাটক দুখনে দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। মৃদুল ভূঞাই তেওঁৰ সুদীৰ্ঘ অভিনয় জীৱনত বৰ্তমানলৈকে প্ৰায় 27টা বিভিন্ন বঁটা লাভ কৰিছে। অসম চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰথমটো ভ্ৰাম্যমাণ বঁটা তেওঁ মাতাল ভোৰ নাটকৰ বাবে লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক অনুষ্ঠানৰ পৰা কেইবাবাৰো শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে। প্ৰশান্ত হাজৰিকা, বিষ্ণু খাৰগৰীয়া, মহেন্দ্ৰ বৰঠাকুৰ আৰু মুনীন বৰুৱাৰ দৰে বিশিষ্ট ব্যক্তিৰ সৈতে কাম কৰাৰ অভিজ্ঞতা তেওঁৰ আছে। মৃদুল ভূঞা কেৱল এজন অভিনেতাই নহয়, বৰঞ্চ তেওঁ অসমীয়া নাটক আৰু চলচ্চিত্ৰ জগতৰ এক অপৰিহাৰ্য অংশ। নিজৰ বলিষ্ঠ অভিনয় আৰু সমৰ্পণেৰে তেওঁ প্ৰতিজন অসমীয়াৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। মৃদুল ভূঞা এনে এজন শিল্পী যাৰ অভিনয়ে কেতিয়াবা আমাক কন্দুৱাইছে আৰু কেতিয়াবা জনতাৰ মাজত অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস দিছে। তেওঁ এক শব্দত ক'বলৈ গ'লে অসমীয়া সাংস্কৃতিক মঞ্চৰ এজন আচল মহাবীৰ।